গাইস আজি আইছো ৰহিম ৰাজৰ বিষয়ে দুটামান কথা ক'বৰ কাৰণে আগতে এই ভিডিঅটো চাই লওক তাৰ পিছতে কথাখিনি কৈ আছো এইখিনিতে ৰহিম ৰাজক এটা কথা কওঁ মই ৰহিম ৰাজে বিহু মঞ্চত হওক যিকোনো মঞ্চত জুবিনদাৰ গান গাই ইমানখিনি ভাইৰেল হ'ল একমাত্ৰ জুবিনদাৰ কাৰণে আজিলৈকে এটা মঞ্চতো দেখা নাই যে জুবিনদাৰ জাষ্টিছৰ কাৰণে মাত মাতিছে যে জুবিনদা এতিয়ালৈকে জাষ্টিছ পোৱা নাই তুমি জুবিনদাৰ গান গাই লৈ তুমি ভাইৰেল হৈছা তুমি বিহু মঞ্চ পাইছা তুমি টকা ইনকাম কৰিছা তাত ক'বলৈ একো নাই ঠিক আছে কিন্তু আজিলৈকে এখন মঞ্চতো জুবিনদাৰ জাষ্টিছৰ কাৰণে মাত কিয় নামাতিলা কিবা এটা লিখি লৈ যোৱা যে জাষ্টিছ ফৰ জুবিন গাৰ্গ বা জুবিনদা এতিয়ালৈকে ন্যায় পোৱা নাই তো গাইজ কথাখিনি হয় নে নহয় সকলোৱে কমেণ্ট কৰা আৰু ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰি দিয়া আৰু ৰহিম ৰাজ তুমি যদি চাই আছা ভিডিঅ'টো নেক্সট মঞ্চত তুমি জুবিনদাৰ জাষ্টিছৰ কাৰণে প্লিজ মাত মাতিবা জয় অসম জয় জুবিনদা জাষ্টিছ ফৰ জুবিন গাৰ্গ